गुड आफ्टरनून स्टूडेंट्स। आज आको मैं निकिबुर जमान नवम श्रेणीर अসমীয়া বিষয়ের पाठ जुज नम्बर पाठर 10 নম্বৰ प्रश्नर ख নম্বৰ प्रश्नर उत्तरলৈ আহিছো। प्रश्नটো আছে এনে ধৰণৰ, মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য। উত্তৰ হিচাপত তোমালোকে চাবা, উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতাই লিখা যুঁজ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। পাঠটোত সিদ্ধাৰ্থ নামৰ এগৰাকী সংবেদনশীল কিশোৰৰ কাহিনী বৰ্ণনা কৰা হৈছে। সিদ্ধাৰ্থৰ পাৰিবাৰিক জীৱন বৰ সুখৰ নাছিল। তেওঁ জনাবজা হোৱাৰ বয়সৰ পৰাই মাক দেউতাকৰ মাজত কেৱল কাজিয়া পেচাল, প্ৰচণ্ড তৰ্কাতৰ্কি, বাকবিতণ্ডা আদি দেখি আহিছিল। ভয়ত দুখত তাৰ কোমল অন্তৰত মাক দেউতাকৰ এই ঘটনাবোৰে প্ৰচণ্ড আঘাত দিছিল। ৰাতিবোৰ তাৰ উজাগৰে পাৰ হৈছিল, চকুৰ পানী চকুতে শুকাইছিল, কিন্তু সেইবোৰলৈ তাৰ মাক দেউতাকৰ কোনো ভ্ৰূক্ষেপ নাছিল। এদিন দেউতাকে সিহঁতক এৰি ক'ৰবালৈ গুচি গৈছিল। তাৰ স্কুল ছুটিৰ পিছত সপ্তাহ পষেকৰ মূৰত দেউতাকে তাক লগ ধৰিবলৈ স্কুললৈ আহিছিল। তালৈ বিধে বিধে চকলেট লৈ আহিছিল। তেতিয়া দেউতাকৰ প্ৰতি তেওঁ অভিমানী হৈ উঠিছিল। এদিন তেওঁ দেউতাকক লগ ধৰিবলৈ আহিবলৈ মানা কৰিছিল। মাকৰ প্ৰতি তাৰ মনোযোগ লাহে লাহে কমি আহিছিল। মাকৰ প্ৰতিও তাৰ মনত হয়তো তীব্ৰ আক্ৰোশে জন্ম হৈছিল। পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰত তাৰ মনটো বিদ্ৰোহী অথচ কৰুণ হৈ পৰিছিল। তাৰ মানসিক পৰিৱৰ্তনে দেখা দিছিল। লাহে লাহে তেওঁ গহীন, খিংখিঙীয়া আৰু বেপৰোৱা হৈ পৰিছিল। লগ সংগৰ পৰা আঁতৰি ফুৰিবলৈ লৈছিল। কিন্তু এই সময়ত এজন ৰহস্যময় পাণ দোকানীৰ লগত তাৰ সুসম্পৰ্ক গঢ়ি উঠিছিল। তাৰ দুখৰ সমভাগী হোৱাৰ চলেৰে পাণ দোকানীজনে তাৰ হাতত তুলি দিছিল ড্ৰাগছ জাতীয় মাদক দ্ৰব্য। লাহে লাহে তাৰ ড্ৰাগছৰ প্ৰতি আসক্তি বাঢ়ি গৈছিল। ড্ৰাগছ কিনিবলৈ পইচাৰ প্ৰয়োজন হোৱাত তেওঁ সহপাঠী প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰি কৰিছিল। মহেন্দ্ৰ মাষ্টৰে এই বিষয়ে তাক প্ৰশ্ন কৰাত তেওঁ বেপৰোৱাভাৱে আৰু মুখে মাষ্টৰৰ প্ৰশ্নৰ উত্তৰ দিছিল। এই ঘটনাৰ পিছত তেওঁ কেইবাদিনো স্কুললৈ অহা নাছিল। সিদ্ধাৰ্থৰ এই সকলো কথা সহপাঠী নিৰ্মলে লক্ষ্য কৰি আছিল। সিদ্ধাৰ্থৰ জীৱনৰ কৰুণতাবোৰে তাৰ মনতো দুখ দিছিল। সেয়েহে মহেন্দ্ৰ মাষ্টৰে সিদ্ধাৰ্থৰ প্ৰতি কোৱা কথাকেইষাৰে নিৰ্মলৰ মনটো সেমেকাই তুলিছিল। কাৰণ মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰত কেতিয়াবা আন কিছুমান কৰুণ সত্য লুকাই থাকিব পাৰে বুলি তেওঁ উপলব্ধি কৰিছিল। ধন্যবাদ। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ লিখি ল'বা আৰু এইবিলাক তোমালোকৰ বাবে সকলো সময়ৰ বাবে ৰৈ থাকিব।